बाक्सा जिल्ला भुटानकुटी सिमला बस्तियाव हाग्रा ओनसोलनि हा-हुनि मोनथायखौ लानानै सावराय जुथुमा खुंफुंदों। बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारियाबो बे जुथुमायाव गाहाय आलासि महरै बाहागो लाहैदों। बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारिया बिटिआर ओनसोलनि हाग्रा ओनसोलाव रायजो जाबोनाय सुबुंफोरनो हानि मोनथायखौ होनो थाखाय जायगा जायगा रायजोफोरजों सावरायनाय हाबाफारि लानाया सोलिगासिनो दं। दिनैबो दिहिरा ब्लक UPPL नि बानजायनायाव बाक्सा जिल्लानि सिङाव थानाय भुटानकुटी सिमला बस्तियाव हाग्रा ओनसोलाव रायजो जानाय सुबुंफोरखौ लानानै मोनसे सावराय जुथुम खुंनाय जादों। मुसलपुर साब डिविजन लेन्ड एडभाइजरी बर्डनि मासिगिरि रंजालु बसुमतारी, UPPL राजखान्थि दोलोनि लेङाइ आफादगिरि दीपक कुमार बसुमतारी, बाथाबारि हाग्रा मावख' बिफाननि रेन्जार आरो गुबुन गुबुन फरायसा गौथुमनि बिबानगिरि बिथांमोनजों लोगोसे सिमला बस्ति ओनसोलनिनो गोबां रायजो राजा बिथांमोनाबो बे सावराय जुथुमायाव बाहागो लानानै जाफुंसार जाहैयो। मिटिंখন আমাৰ ইয়াত সজাগতা মিটিং হৈছিলে। সজাগতা আমি দুটা কাৰণত কৰিছোঁ। এটাটো হ'ল আমি জংগল বচাব লাগে, আন এটাটো হ'ল জংগলত থকা সকলো জাতি জনগোষ্ঠী যিসকলে ফৰেষ্ট ৰাইট এক্ট 2006 যাক আমি ফৰেষ্ট ডুৱেলাৰ এক্ট বুলি কয়, সেই একৰ ক্লজ মৰ্মে মাটি কেনেকৈ আমি পাবলৈ পাৰোঁ সেইবোৰ বিষয়ে আমি সজাগতাভাৱে আলোচনা কৰা হৈছিলে। বাকী খুব ভাল লাগিছে আলোচনা কৰি, আৰু এইটো এৰিয়াত মই 4-5 বাৰ হৈছে অহাটো আজিৰ লগত, গতিকে মোৰ অন্তৰংগ ৰিলেশ্যন আছে তেওঁলোকৰ লগত, বাকী ঠিকে আছে। বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলোৱা দেখা পোৱা গৈ আছে। আমাৰ বিটিআৰত ক'ৰবাত দেখিছে জানো উচ্ছেদ অভিযান? অসমৰ বিভিন্ন ঠাইত অসমত হ'ব পাৰে, বিটিআৰত হ'ব পাৰে বুলি কোনটো যুক্তিত ক'ব বিচাৰিছা? ইয়াতে হ'ব পাৰে নেকি? নাই এনেকৈ যদি সুধিব পাৰে, ইয়াত হোৱাৰ কোনো সম্ভাৱনা নাই। যদি কৰিব লাগে আমি কৰিম। নতুনকৈ যদি জংঘলত সোমাইছে সেইটো আমি ইভেকশ্যন কৰিম। যিসকল 2006 চনৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে তেওঁলোকৰ ইভেকশ্যনৰ কথাই আহিব নোৱাৰে। আমি মাটিৰ পাত্তাহে দিব বিচাৰিছোঁ, কিন্তু যিসকল নতুনকৈ কালি পৰহি সোমাই পেলাই আমাক মানে কি কয় সমাজ কৰাৰ যদি অসুবিধা দি আছে এইবিলাকো আমি ৰেহাই দিয়া নহ'ব। নদীত যিবিলাক টেণ্ডাৰ চলিছে তেওঁলোকে ঘোষণা হোৱা নাই নেকি? কোনটো টেণ্ডাৰ? নদীত যিবিলাক টেণ্ডাৰ চলিছে, অৰুণোদয় টেণ্ডাৰ? নদীত যিবিলাক টেণ্ডাৰ চলিছে, ৰিভাৰ্ছৰ কিহৰ টেণ্ডাৰ আপোনাৰ? যিটো ঘোষণা কৰিবলগীয়া আছে নহয়, সেইটোতো হৈ আছে। আমাৰ বাক্সাটো ইলেকশ্যন হৈ আছেতো, তাৰ কাৰণে আমি হেৰি কৰিব পৰা নাই, ডিক্লাৰেশ্যন দিব পৰা নাই। বাকী চব আমাৰ ছেটেলমেণ্ট হৈয়ে গৈছে। ছাৰ আগন্তুক মানে 5 ছেপ্টেম্বৰ হেৰি আহি আছে বন উৎসৱ। বন উৎসৱটো নহয়, ইনভাইৰনমেণ্ট ডে। ক'ত পালন আমাৰ বিটিআৰৰ সকলো ডিভিজনৰ ভিতৰতে আমাৰ ইনভাইৰনমেণ্ট ডেটো চেলিব্ৰেট কৰা হ'ব। মই চাগে ৰায়মনাত যাম, ৰায়মনাত য'ত নেকি আমাৰ 1 বছৰ হ'বহি অহা 5 তাৰিখে, গতিকে ৰায়মনাত আমি চেলিব্ৰেশ্যন কৰাটো প্ৰয়োজন বুলি মই অনুভৱ। আজি যিটো আমাৰ দ্বাৰা ভূটানকুটি চিমলা বস্তি যে FRC কমিটি যিটো গঠন কৰা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো লৈ আজি আমি ৰাইজক সজাগতা এটা সভা আহ্বান কৰা হৈছিলে, যিটোকে আমাৰ 2006 চনত ফৰেষ্টৰ অধীনত থকা যিবোৰ ৰাইজসকল আছে সেইসকলক মাটি পাট্টা দিয়াৰ কাৰণে যি ভাৰত চৰকাৰে এটা আইনত পৰিণত কৰি আইনত এটা পাছ কৰি লৈছিলে, সেই মৰ্মে আমি আইনক সন্মান দি আমিও সেই চিমলা বস্তি গাঁৱৰ যি ফৰেষ্টত থকা ৰাইজসকলক মাটি পাট্টা দিয়া বা মাটি পট্টা পোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ কাৰণে আমি ৰাইজক হৈ আজি সজাগতা সভা আহ্বান কৰা হৈছে। আজি চাওক, সেই সজাগতা সভাত আমি সন্মানীয় আমাৰ BTCৰ EM ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি পাবলৈ সক্ষম হৈছোঁ, আৰু আমাৰ যি মুছলপুৰ ডিভিজনেল ৰেঞ্জাৰ অফিচাৰকো আমি পাবলৈ সক্ষম হৈছিলোঁ, আৰু আমাৰ যি মুছলপুৰ চাব ডিভিজনেলৰ লেণ্ড এডভাইজৰী বৰ্ডৰ চেয়াৰমেন সন্মানীয় আমাৰ ৰঞ্জালু বসুমতাৰী ডাঙৰীয়াক আমি পাবলৈ সক্ষম হৈছিলোঁ, আৰু বিভিন্ন দল সংগঠনৰ নেতাবোৰক আমি যেনেকৈ আমি মাতিছিলোঁ সেনেকৈ আমি পাবলৈ সক্ষম হৈছোঁ। সেয়েহে মই আশা কৰিছোঁ যে আমাৰ চৰকাৰৰ যিখিনি নিয়ম নীতি সেইটো পালন কৰি আজি আমি এই FRC কমিটি গঠন কৰা প্ৰক্ৰিয়াটো আমি সুচাৰুৰূপে আমি কৰিব পাৰিম বুলি এটা বিশ্বাস কৰিছোঁ, আৰু সেয়েহে মই চিমলা বস্তিৰ ৰাইজক সকলোকে আহ্বান কৰিছোঁ যে আমাৰ যে চৰকাৰৰ যি নীতি বা চৰকাৰৰ যিখিনি আইন, সেই আইনটো উলংঘন নকৰাকৈ আমি চৰকাৰৰ আইনতে বন্দী হৈ আমি চৰকাৰৰ ফৰেষ্টত থকা মাটিটো পোৱাৰ কাৰণে আমি ব্যৱস্থাটো কৰাৰ কাৰণে মই সকলো চিমলা বস্তিৰ ৰাইজক মই আহ্বান কৰিছোঁ। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट।
जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयर पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयर पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360